নমস্কাৰ বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে চৰকাৰে ক'ৰ পৰা ইনকম কৰে আৰু চৰকাৰে মানুহক চৰকাৰী ঘৰৰ পৰা আদি কৰি দুদিন পিছে পিছে যে ইটো সিটো দি থাকে, যেনে এইবোৰ চৰকাৰী ঘৰ হওক, অৰুণোদয় আঁচনি, তেনেকুৱা ধৰণৰ বস্তুবোৰ যে দি থাকে, তো চৰকাৰে এইবোৰ দিবলৈ ইমান টকা ক'ৰ পৰা পায়? চৰকাৰে ক'ৰ পৰা কিমান ইনকম কৰে এইটো চাওক। এটা এক্সাম্পল দিছো, যদি ভাৰত চৰকাৰৰ টোটেল ইনকম 100 টকা হয়, তেনেহ'লে এই 100 টকাৰ পৰা 15 টকা জিএছটি কালেকশ্যনৰ পৰা আহে, 14 টকা আহে ইনকম টেক্স কালেকশ্যনৰ পৰা, 13 টকা আহে কৰ্পৰেশ্যন টেক্সৰ পৰা, আৰু 4 টকা আহে ইউনিয়ন এক্সাইজ ডিউটিৰ পৰা, 3 টকা আহে কাষ্টমছ ডিউটিৰ পৰা। এইবোৰ হ'ল চৰকাৰে টেক্সৰ পৰা পোৱা টকা। ইয়াৰ পিছত 36 টকা আহে চৰকাৰৰ ওচৰত বৰো কৰাৰ পৰা, যেনে ধৰক কৰবাৰ পৰা চৰকাৰে লোন এটা লৈ ল'লে। 5 টকা আহে এছেটছ বিক্ৰী কৰি, যেনে এয়াৰ ইণ্ডিয়াক বিক্ৰী কৰি দিলে, LICক বিক্ৰী কৰি দিলে, আৰু বাচি যোৱা 6 টকা হ'ল চৰকাৰৰ নন টেক্স ৰেভিনিউ, অৰ্থাৎ চৰকাৰে কিছুমান সেৱা প্ৰদান কৰি যি টকা ইনকম কৰে সেয়া। এতিয়া চৰকাৰে ইনকম কৰা এই 100 টকা ক'ত ক'ত খৰচ কৰে? তো ইয়াৰ পৰা 20 টকা খৰচ কৰে ইন্টাৰেষ্ট পে' কৰাত, 13 টকা খৰচ কৰে স্কিমবোৰত, যেনে চৰকাৰী ঘৰ, জব কাৰ্ড এইবোৰ, 16 টকা খৰচ কৰে ৰাজ্যিক চৰকাৰবোৰক দিবলৈ, 10 টকা ফাইনেন্স কমিশ্যনৰ কাৰণে খৰচ কৰে, 9 টকা চেন্ট্ৰেল স্পন্সাৰ্ড স্কিমবোৰৰ কাৰণে, 9 টকা ছাবচিডিজবোৰৰ কাৰণে, 8 টকা ডিফেন্সৰ কাৰণে, 5 টকা পেঞ্চনৰ কাৰণে, আৰু বাচি যোৱা 10 টকা বাকী এক্সপেন্সেছৰ কাৰণে। তো বহুত বুজাই দিলোঁ, আজিৰ কাৰণে ইমানেই। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই।